हेलो एवरीवन वेलकम टू आवर यूट्यूब चैनल बी नलेजेबल आशा करिছোঁ সকলোৱে ভালে আছা সকলোৱে ভালদৰে পঢ়ি আছা বেছি সময় নাই এক্সামৰ কাৰণে তো যিমান পাৰা কষ্ট কৰা বুজিছোঁ কষ্ট হৈ আছে তোমালোকৰ আৰু কষ্ট কৰিবই লাগিব এইখিনি কষ্ট একোৱে নহয় পিছত আৰু তোমালোকে বহুতখিনি কষ্ট কৰিব লাগিব তো এতিয়াই অভ্যাসটো আনি দিয়া যে আমি কষ্ট কৰিলে ভাল ফলাফল এটা পাওঁ তো ঠিক আছে এতিয়া আমি আলোচনা কৰিম ৰিভিজন চেপ্টাৰৰ বাকি কোৱেশ্যনখিনি যোৱা পাৰ্টটোত ইয়াৰে আগৰ পাৰ্টটোত মই ৰিভিজন চেপ্টাৰৰ কেইটামান কোৱেশ্যন ইম্পৰ্টেণ্ট কোৱেশ্যন দিছিলোঁ তোমালোকে চাইছা হয়তো ভালদৰে বুজি পাইছা যদি বুজি নোপোৱা থাকে তেতিয়ালে কমেন্ট বক্সত জনাবা নেক্সট এতিয়া আজি মই ৰিভিজন চেপ্টাৰৰ কেইটামান আৰু কোৱেশ্যন লৈ আহিছোঁ এনেকুৱা কোৱেশ্যনে আহিব তোমালোকৰ বেলেগ কোৱেশ্যন নাহে তোমালোকে এক্সামত এমসিকিউৰ পৰা এনেকুৱা কোৱেশ্যনে দেখাব পা বেলেগ কোৱেশ্যন দেখা নোপোৱা তো ভালকৈ চোৱা ভিডিঅ'টো বহুতৰে এক্সামবিলাক হয়তো বেয়া হৈ আছে কিয় বেয়া হৈ আছে তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিছবিলাক কৰা নাই বাকি সাবজেক্টবিলাক কেনেকুৱা হয় তোমালোকে মুখস্থ কৰিব পাৰা অসমীয়া হিন্দী ইংৰাজী এইবিলাক মুখস্থ কৰিলে হৈ যায় কিন্তু গণিত এটা এনেকুৱা চেপ্টাৰ যেটো তুমি মুখস্থ কৰিব নোৱাৰা আৰু সেই কাৰণে হয়তো বহুতে টান পায় কিন্তু গণিতৰ এটা মেইন ফৰ্মুলা আছে যদি তুমি গণিত প্ৰেক্টিছ কৰা তেতিয়ালে তুমি গণিত ভালদৰে বুজি পাবা তো গণিত অনলি প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰে তুমি কিমান প্ৰেক্টিছ কৰিছা তুমি যিমানে প্ৰেক্টিছ কৰিবা সিমানে ভালকৈ বুজি পাবা আৰু যদি একবাৰ প্ৰেক্টিছ কৰি কিনে থৈ দিছা যে মই এক্সামৰ আগত চালে মই বুজি পাম নোপোৱা তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব এসপ্তাহৰ মূৰত আৰু এবাৰ কৰা নেক্সট এসপ্তাহৰ মূৰত আৰু হেগেটা কোৱেশ্যন তোমালোকে আৰু প্ৰেক্টিছ কৰা তেনেকৈ আহিব বস্তুবিলাক তো যিমানে প্ৰেক্টিছ কৰিবা সিমানে ইজি হৈ যাব এইবাৰ চোৱা ভালকৈ আজিৰ পৰা তোমালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়া ভালকৈ ঠিক আছে তো এতিয়া আমি এইখিনি আলোচনা কৰিছোঁ ভালকৈ চাবা মই যদি কিবা বুজি পোৱাত অসুবিধা হয় তোমালোকৰ মই বুজোৱাত তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা মই নেক্সট আৰু কিবা বেলেগ ধৰণৰ বুজাবলৈ চেষ্টা কৰিম তো ঠিক আছে আমি কুৱেশ্যন নম্বৰ 1 টো আলোচনা কৰিম ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 টোত কি আছে 3 root over 8 plus 3 root over 27 plus 3 root over 64 ৰ মান এইখিনি হতৰ মান তোমাক সুধিছে এইখিনি হতৰ মান কি হ'ব ইয়াতে চাৰিটা অপচন দিয়া আছে 6 9 12 10 একেটাৰ কোনটো হ'ব এতিয়া যেহেতু এটা 3 root over আছে তো মই গম পাওঁ যে এটো ঘনমূলৰ কথা কৈছে তোমাক 3 root over থাকা মানে তুমি বুজিব লাগিব যে ঘনমূলৰ কথা কৈছে তো 3 root over 8 মানে 8 ৰ ঘনমূল কিমান তুমি হেতু জানিব লাগিব আৰু ঘনমূল মানে কি ঘনমূল মানে হল 8 ক কোনটো নম্বৰ 3 বাৰ পূৰণ কৰিলে 8 পায় তো তোমালোকে হয়তো জানা যে 2 তো নাম্বার 2 তো যদি মই 3 বাৰ পূৰণ কৰো তেতিয়াহলে তোমালোকে কি পাবা 8 পাবা 2 2 গুণ 4 4 2 গুণ 8 তো ইয়াৰ পৰা মই গম পাওঁ যে 8 ৰ ঘনমূল কি হয় 8 ৰ ঘনমূল 2 হয় তো 8 ৰ ঘনমূল মই গম পালো 2 হয় নেক্সট 27 ৰ ঘনমূল 27 ৰ ঘনমূল কিমান হয় 3 হয় আৰু নেক্সট 64 ৰ ঘনমূল কি হয় 4 হয় তো এই তিনিটা বস্তু কি হৈছে এই তিনিটা বস্তু কি হৈছে প্লাস হৈ আছে তো তাৰে ঘনমূল কি হ'ব ফাৰ্ষ্টৰ তোৰ ঘনমূল কি হয় 2 নেক্সটৰ তোৰ 3 তার পিছৰ তোৰ 4 তো এই তিনিটা প্লাস কৰি দিয়া 3 2 3 5 5 4 9 হ'ব তাৰ মানে आंसर হ'ব তোমালোকৰ অপচন নম্বৰ বি ইমান ধুনিয়া প্ৰশ্ন ইমান সহজে বুজি পাই বস্তুবিলাক তো ভালকৈ চোৱা আৰু প্ৰেক্টিছ কৰিলে তোমালোকে ভাল হ'ব এক্সাম মই ভাবো ঠিক আছে এইটো বুজি পাইছা নেক্সট নাম্বার 2 যদি m n ৰ ঘনমূল হয় যদি m n ৰ ঘনমূল হয় তাৰ মানে কি কৈছে m তো কাৰ ঘনমূল বুলি কৈছে n ৰ ঘনমূল m তো কাৰ ঘনমূল লিখি দিছো অলপমান m তো কাৰ ঘনমূল m তো হল n ৰ ঘনমূল বুজি পাইছো ঘনমূল মানে কি তাৰ মানে এইটো নাম্বার 3 বাৰ পূৰণ কৰিলে এইটো নাম্বার পাবা কাৰণ এইটোৰ ঘনমূল এইটো আৰু এইটোৰ তেতিয়ালে এটো কি হ'ব ঘন সংখ্যা হ'ব বুজি পাইছা এইটো হল ইয়াৰ ঘনমূল আৰু এইটো হল ইয়াৰ ঘন সংখ্যা ঠিক আছে m তো n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব তেন্তে n তোৰ মান কি হ'ব m তো যদি n ৰ ঘনমূল হয় তেতিয়ালে n তো কিমান হ'ব হেতু সুধিছে তোমাক এতে অপচন দিয়া আছে n তো ৰুট ওভাৰ m হ'ব নেকি নহয় m কিউব হ'ব পাৰে নেকি হ'ব পাৰে কাৰণ কিয়া এইটো কি বুলি কৈছে এইটোৰ ঘনমূল বুলি কৈছে তাৰ মানে মই বুজি পাওঁ যে এইটোক 3 বাৰ পূৰণ কৰিলে কি পায় m পায় তো n ৰ ঘনমূলটো 3 বাৰ পূৰণ কৰিলে m পায় 3 বাৰ পূৰণ মানে কি m কিউব ঠিক আছে তো অপচন বি তো হ'ব কারেক্ট आंसर তো m তো যদি n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব m কিউব নেক্সট নাম্বার 3 root over 1000 ৰ মান খুঁজছে তোমাক বৰ্তমান আমাৰ ইয়াতে সাইলছাৰ আহি পাইছে আজি সাইলছাৰ নাছিল অলপ কিবা কামত বিজি আছিল তো এতিয়া আহিছে ঠিক আছে সাইলছাৰ ভাল খবৰ ঠিক আছে নাম্বার 3
3 ৰুট অভাৰ 1000ৰ মান কিমান হ'ব এতিয়া 3 ৰুট অভাৰ মানে বুজি ল'বা যে এইটোৰ ঘনমূলৰ কথা কৈছে তাৰ মানে 1000ৰ ঘনমূল কি হ'ব তাৰ মানে কোনটো নাম্বাৰ 3 বাৰ পূৰণ কৰিলে 1000 পায় সেইটো চালে হ'ল আমি গম পাম যে 10 ক 3 বাৰ যদি মই পূৰণ কৰো 10 ক যদি মই 3 বাৰ পূৰণ কৰো তেতিয়াহ'লে কিমান হয় 1000 তেতিয়াহ'লে মই গম পাওঁ যে 1000ৰ ঘনমূল কি হয় 10 হয় তো 1000ৰ ঘনমূল কিমান হ'ব অপচন বি 10 এতিয়া নাম্বাৰ 4 টো চোৱা নাম্বাৰ 4 টোত কি দিছে তলৰ কোণটো 0.00064 ৰ প্ৰামাণিক ৰূপ এতিয়া এইটো নাম্বাৰৰ প্ৰামাণিক ৰূপৰ কথা কৈছি তুমি প্ৰামাণিক ৰূপত কি কৰবা পইণ্টটো এটা ডিজিটৰ পিছত লৈ আহিবা এটা ডিজিটৰ পিছত দি দিবা তাৰ মানে পইণ্টটো 0 আছে তো এইবিলাক তো 0 বিলাক এৰি আহি কেনে যিটো ডিজিট পাবা 0 ৰ বাহিৰে বেলেগ ডিজিট যদি পোৱা 0 কেইটা এৰি কেনে যিটোৱে ডিজিট পাবা সেইটো ডিজিটৰ পিছত পইণ্টটো দি দিলে হ'ল ঠিক আছে তানে 0 বিলাক এৰি যাব লাগিব যাই কেনে যিটো ফাৰ্স্ট ডিজিট পাবা তুমি সেইটো ডিজিটৰ পাছত পইণ্টটো বহাই দিব লাগিব তাৰ মানে কি হ'ব পইণ্টটো ইয়াৰ পৰা উঠাই কেনে মই ইয়াতে দি দিম তাৰ মানে কি হৈ যাব 6.4 হৈ যাব আৰু আগৰ এইবিলাক কি 0 হৈ আছে তো আগৰ 0 বিলাক তুমি ইফালে লিখিব নালাগে হ'ব আগৰ 0 নাথাকে কাৰণ পইণ্টটো ইফালে আহিছে তো এতিয়া পইণ্টটো ইয়াতে আহিল দি দিলো নেক্সট তুমি লিখিব লাগিব ইনটু 10 কিয় লিখিব লাগে তুমি পইণ্টটো চেঞ্জ কৰি দিছা প্লেসটো তো পইণ্টটো তুমি কেইটাৰ পিছত লৈ আহিছা কেইটা আগুৱাই আহিলা তুমি কেইটা এৰি কেনে আহিলা ইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটাৰ পিছত তুমি পইণ্টটো দি দিছা এতে পইণ্টটো দি দিছা সেই কাৰণে তুমি ওপৰত লিখিব লাগিব -5 কাৰণ পাঁচটা যদি তুমি পিছত লৈ আহিছা নহয় সেই কাৰণে ওপৰত লিখিব লাগিব -5 আৰু যদি কেতিয়াবা এইফালেও লৈ যাব লাগে পইণ্টটো যদি এইফালে থাকে তুমি এইফালে লৈ যাব লাগে এইফালে লৈ গেলে এটা মাইনাস নাথাকে প্লাস থাকিব হ'ব যদি পইণ্টটো পিছুৱাই লৈ আহিব লাগে তেতিয়াহ'লে ওপৰত মাইনাস আৰু যদি পইণ্টটো আগুৱাই নিব লাগে এত ফালৰ পৰা এত ফাল নিব লাগে তেতিয়াহ'লে প্লাছত আহি যাব ঠিক আছে তো এইটো যেটো মই পইণ্টটো পিছুৱাইছো সেই কাৰণে ইয়াতে -5 আহি গৈছে তো এইটো অপচনটো ক'ত আছে চোৱা তুমি এইটো অপচন আছে তোমাৰ নাম্বাৰ ডি দিয়াই আছে ৰাইট চিন্তাল এইটো নাম্বাৰ ডি টো অপচন হ'ব তোমাৰ ঠিক আছে তো এইটো হ'ব এনসাৰটো নেক্সট এটো এনেকুৱাই এটা কোৱেশ্চন আছে আৰু 5 টো 2.03 * 10⁻⁵ ৰ মান কি এটোৰ মানটো হচ্ছে তাৰ মানে এবাৰ তোমাক প্ৰামাণিক ৰূপটো দিয়া আছে এনেকুৱাকৈ মানটো ওলাব দিছে তুমি চোৱা পইণ্টটো ইয়াতে আছে নহয় আছে না নাই পইণ্টটো মানে কি আছে 2.03 এনেকৈ আছে আৰু 10 ৰ ওপৰত কি আছে 10 ৰ ওপৰত -5 মই ইতানে ক'লো যে যদি 10 ৰ ওপৰত মাইনাস থাকে তেনেহ'লে তুমি পইণ্টটো আগুৱাই নিব লাগিব এইফালে নিব লাগিব আৰু যদি প্লাস থাকে এইফালে আনিব লাগিব উল্টা মই কোৱাৰ দৰে যদি মই পইণ্টটো এইফালে পিছুৱাই লৈ আহো তেতিয়াহ'লে মাইনাছত আহে যদি পইণ্টটো মই আগুৱাই লৈ যাওঁ প্লাছত আহিব ঠিক আছে ঠিক তেনেকৈ এনেকুৱা যদি উল্টা কৰিব লাগে তেতিয়াহ'লে মাইনাস থাকিলে পইণ্টটো আগুৱাই নিবা প্লাস থাকিলে পইণ্টটো পিছুৱাই দিবা এই বেলেগ কথা নাই এতিয়া কেইটা ডিজিট পিছুৱাম বা কেইটা ডিজিট আগুৱাম ওপৰত কি আছে 5 আছে তো 5টা ডিজিট মই আগত নিব লাগিব তাৰ মানে কি হ'ব পইণ্টটো যদি মই 5টা ডিজিট আগত আনো তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে তো এটা ডিজিট আহি গ'ল ইয়াৰ পৰা ইয়ালৈকে আহোঁতে এটা ডিজিট এৰি আহিলা নেক্সট 4টা 0 তাৰ আগত পইণ্টটো আৰু পইণ্টৰ আগত এনে এটা কি থাকে 0 দেওঁ আমি একো নাথাকিলে আৰু এইফালৰ এইখিনি নোহোৱা হৈ যাব তো অপশন কোনটো চাও মিলি চাও 0.4 কৰিছে 0.420 মানে অপশন নম্বৰ সি তো কারেক্ট आंसर ঠিক আছে যদি বুজি পাও নাই ভালকৈ ভিডিওটো আৰু প্ৰথমৰ পৰা ভালকৈ চোৱা এবাৰত বুজি নাপায় এইবিলাক বস্তু কাৰণ তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ নাই এটা কনসেপ্টবিলাক যদি ক্লিয়াৰ হ'ল তেতিয়া এমান বহুত ধুনীয়াকৈ বুজিব লাগে ফাৰ্ষ্টতে কিন্তু এতিয়া যেটো কনসেপ্টবিলাক ক্লিয়াৰ নাই মই কিতাম কৈয়ে দিছো গোটেইখিনি বস্তু তোমালোকে আৰু একবাৰ ভিডিওটো প্ৰথমৰ পৰা চোৱা মই আশা কৰো ভালকৈ বুজি পাবা একো নাই যদি কনসেপ্ট ক্লিয়াৰ নাই আগৰ এতিয়া অলপমান সময় আছে কিন্তু সেই সময়খিনি ভালকৈ ইউজ কৰা বেলেগ কাম বাদ দিয়া অনলি এইবিলাক বস্তু পঢ়াৰ বস্তু ধ্যান দিয়া কাৰণ এক্সাম বেছি দিন নাই তো এক্সামটো ভাল কৰিব লাগিব আমি जितो गोल जी एग्जाम बेया होल इतना नेक्स्ट जो एग्जाम आহি আছে সেই एग्जामটো ভাল কৰিব লাগিব কিবা কৰি হলিও তো যিমান পাৰা কষ্ট কৰা যিমান পাৰা ট্রাই কৰা যিমান পাৰা প্র্যাকটিস কৰা বহুত ভাল হ'ব মই আশা কৰিছো তোমালোকৰ পৰীক্ষা তো এখিনি আছিল ৰিভিজন চেপ্টাৰৰ এমসিকিউ এগেটা এমসিকিউ যদি ভালকৈ চোৱা এই পাঁচটা এমসিকিউ আৰু ইয়াৰে আগৰ ভিডিওটোত কেইটামান এমসিকিউ মই দিছিলো এখিনি এমসিকিউ যদি ভালকৈ চোৱা আৰু যদি কনসেপ্টখিনি বুজি লোৱা তেতিয়া হলে এইটো ৰিভিজন চেপ্টাৰৰ যিয়ে কি নহওক এমসিকিউ নহওক কিয় তোমালোকে পাৰিবা হেতু মই গ্যাৰান্টি দিছো
ঠিক আছে এটা এটা চেপ্টাৰকে আমি ক্লিয়াৰ কৰি যাম যিখিনি সময় আছে সেই সময়খিনিৰ ভিতৰত আমি কভাৰ কৰিব চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ' দিম চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে নটিফিকেশ্যন গুচি যায় আৰু বেলটো অন কৰি থৈ দিবা যাতে নটিফিকেশ্যনটো গুচি যায় ভিডিঅ' দিয়াৰ লগে লগে কাৰণ আমি যিখিনি সময় আছে সেইখিনি সময়ৰ ভিতৰত গোটেই গণিতৰ কিতাপখন মই শেষ কৰি দিম ইয়াতে কৰি কেনে আৰু যদি এটা এটা ভিডিঅ' ভালকৈ চোৱা তোমালোকে তেতিয়াহ'লে নিশ্চয় পৰীক্ষা ভাল হ'ব আৰু লগতে আমাৰ ইংৰাজী ক্লাছো হ'ব ইয়াতে হৈও আছে বৰ্তমান যিখিনি চোৱা নাই এতিয়ালৈকে সেইখিনি চাই ল'বা কিছুমান ভিডিঅ' আছে এইটো চেপ্টাৰৰ মই কনচেপ্টবিলাকো দিছোঁ ফাৰ্ষ্ট চেপ্টাৰটোৰ কনচেপ্টবিলাকো দিছোঁ মই প্ৰথম ভিডিঅ'টোত তো সেই কনচেপ্টৰ ভিডিঅ'টো চাই ল'বা ভালকৈ তাৰপিছত এইখিনি আৰু ভালকৈ বুজি পাবা ঠিক আছে তো এইটো আছিল ৰিভিজন চেপ্টাৰৰ এইখিনি MCQ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ফ্ৰেণ্ডখিনিক শ্বেয়াৰ কৰি দিবা লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই বি নলেজেবল